এই কাহিনী কেৱল মনোৰঞ্জনৰ বাবে প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শিত সকলো ৰচনা সম্পূৰ্ণৰূপে কাল্পনিক আৰু কোনো ব্যক্তি, ব্যৱসায়, জাতি, বৰ্ণৰ লগত সাদৃশ্য মাথো অপ্ৰত্যাশিত। এই প্ৰদৰ্শনীৰ উদ্দেশ্য কোনো ব্যক্তি, জাতি, বৰ্ণ ও ধৰ্মৰ বিশ্বাস বা ভাৱনাক আঘাত দিয়া নহয় আৰু এই কাহিনীয়ে অন্ধবিশ্বাস, কলা যাদু, তন্ত্ৰ-মন্ত্ৰ আদিৰ কোনো প্ৰকাৰে সমৰ্থন নকৰে। এক অন্ধকাৰ পৃথিৱী, যি আমাৰ সন্মুখত থাকিও অদৃশ্য। এক সৃষ্টি যি হয় দৃশ্যমান কেৱল কল্পনা শক্তিৰে। ঘটনাৱলী যাৰ নাই কোনো সম্ভাৱ্য বৰ্ণনা। আহক যাত্ৰা কৰোঁ সেই পৃথিৱীলৈ। নমস্কাৰ। মেছিকাৰ মানডেৰ প্ৰথমটো এপিছডলৈ মই জিতুল শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই কাহিনী কল্পনা নামৰ ছোৱালী এজনীৰ। কাহিনীৰ লিখক ৰাজদীপ ঠাকুৰীয়া আৰু গল্প পাঠত মই জিতুল শৰ্মা। আৰম্ভ হৈছে মেছিকাৰ মানডেৰ আজিৰ কাহিনী। এই কথা প্ৰায় 7 বছৰ পুৰণি। কল্পনা গুৱাহাটীত বাস কৰিছিল। সেই সময়ত ৰাতি প্ৰায় 10-11 বজাত ৰেড এফএমত এটা পেৰানৰ্মেল শ্ব' পডকাষ্ট হৈছিল। কল্পনাই কয় যে এদিন ৰাতি মই সেই শ্ব'টো শুনি আছিলোঁ আৰু সেই দিনাৰ কাহিনী বৰ্ণনা কৰা মানুহজনে আমাৰ গুৱাহাটীৰে এক কাহিনী শ্বেয়াৰ কৰি আছিল। গেষ্টজনে কৈছিল যে গুৱাহাটী টাউনত তেওঁৰ ঘৰৰ ঠিক সন্মুখত এখন মিঠাইৰ দোকান আছিল। এদিন ৰাতি যেতিয়া মই মোৰ ৰুমত যাবৰ বাবে চিৰিৰে খোজ লৈছিলোঁ, তেনেতে খিৰিকীৰ বাহিৰ ফালে মোৰ চকু গ'ল আৰু মই দেখিলোঁ যে সেই মিঠাইৰ দোকানৰ সন্মুখত এজনী ছোৱালী অকলশৰে থিয় হৈ আছে আৰু তাই সেই ৰাতিৰ দোকানৰ পৰা মিঠাই কিনি আছিল। ছোৱালীজনীৰ চুলিবোৰ আউলি বাউলি হৈ আছিল আৰু মুখখন যেন অস্পষ্ট। আৰু মই তাইৰ ভৰিৰ পিনে চাই লক্ষ্য কৰিলোঁ যে তাইৰ ভৰিত কোনো চেণ্ডেল নাছিল। নাজানো কিয়, কিন্তু তাইক এনেকৈ দেখি মোৰ মনত যেন হঠাৎ ভয়ৰ অনুভৱ হ'ল। আচলতে এই বস্তুটো কি, একচুৱেলি হৈ কি আছে? কল্পনাই কয় যে যেতিয়া মই এই কাহিনী শুনি আছিলোঁ, হঠাৎ মোৰ পিয়াহ লাগিল আৰু মই যেতিয়া পানী আনিবলৈ পাকঘৰলৈ গ'লোঁ, তেতিয়া ৰাস্তাৰ পৰা মই এটা শব্দ শুনিলোঁ, যেন কোনোবাৰ চেণ্ডেলৰ ফিটা ছিঙিছে আৰু মানুহজনে লেকেচিয়াই খোজকাঢ়ি আছে। সেই শব্দটো ইমান বেছি লাউড আছিল যে মোৰ অসহ্য লাগিল আৰু মই বেলকনিলৈ গৈ যেতিয়া তলফালে চালোঁ, মই দেখিলোঁ যে এজনী সৰু ছোৱালী পিঠিত বেগ এটা লৈ ৰাস্তাত জঁপিয়াই ৰাস্তাৰে গৈ আছে। কল্পনাই কয় যে মই যি শব্দ শুনিছিলোঁ সেই কোনোবা মতা মানুহৰ খোজৰ শব্দ আছিল, কিন্তু মই তলত যি দেখিলোঁ সেয়া এজনী সৰু ছোৱালীৰ খোজৰ শব্দহে আছিল। আৰু তাইৰ চুলিবোৰ ইলেক্ট্ৰিক শ্বক লগা মানুহৰ দৰে থিয় আছিল। ছোৱালীজনীক দেখি মোৰ অলপ আচৰিত লাগিল, কিন্তু সেই সময়ত মোৰ ভয় লগা নাছিল। ভাবিছিলোঁ যে কোনোবা আছে চাগে ছোৱালীজনীৰ লগত। যেতিয়া মই ৰাস্তাৰ শেষৰ ফালে গোটেই ৰাস্তাটো খালী দেখিলোঁ, তেতিয়া মোৰ আকৌ বেছি আচৰিত লাগিল। পুনৰ যেতিয়া মই ছোৱালীজনীৰ পিনে ঘূৰি চালোঁ, ছোৱালীজনীও সেই আগৰ জেগাটোত নাছিল। কল্পনাই কয় যে তাৰপিছত মই চিধা আহি মোৰ ব্লেংকেটখন উৰি বিচনাত শুই পৰিলোঁ আৰু অলপ পিছতে মোৰ এনেকুৱা অনুভৱ হ'ল যেন মোৰ পেটত এটা মেকুৰী বহি আছে। যদিও মই ব্লেংকেটখন উৰি আছিলোঁ, সেই মেকুৰীটোৰ তাপ মই মোৰ পেটত অনুভৱ কৰিব পাৰিছিলোঁ। আৰু মই প্ৰায় আধা ঘণ্টা তেনেকেই শুই আছিলোঁ। মই মোৰ উশাহটো লাহে লাহে ল'বলৈ আৰম্ভ কৰিছিলোঁ। কল্পনাই কয় যে সেই সময়ত মোৰ কিমান ভয় লাগিছিল সেইটো কথা মই হয়তো কথাৰে প্ৰকাশ কৰিব নোৱাৰিম, কাৰণ মই আচলতে
গম পোৱা নাছিলোঁ যে সেই বস্তুটো যিটো মোৰ গাৰ ওপৰত খোজকাঢ়ি থকাৰ দৰে লাগি আছে সেইটো আচলতে মেকুৰী নে কিবা বেলেগ বস্তু। অলপ সময়ৰ পিছত অকণমান সাহস গোটাই মেকুৰীৰ দৰে সেই বস্তুটো মোৰ ব্লেংকেটখনত মেৰিয়াই বিচনাৰ পৰা দলিয়াই দি মই মোৰ ভনীৰ ৰুমলৈ দৌৰি গ'লোঁ আৰু ৰাতি তাইৰ লগতেই শুই থাকিলোঁ। ৰাতিপুৱা শুই উঠি যেতিয়া মই ভণ্টিক যোৱাকালি FM-ত কোৱা কাহিনীটোৰ শেষৰ ফালে কি হ'ল সেই কথা সুধিলোঁ, তেতিয়া ভণ্টিয়ে মোক ক'লে যে যোৱাকালি ৰাতি কোনো ধৰণৰ তেনেকুৱা কাহিনী কোৱাই নাই। কল্পনাই কয় যে তেনেকৈ আমাৰ মাজত কাজিয়া আৰম্ভ হৈ গ'ল। মই মোৰ কাজিন দুজনীক কল কৰিছিলোঁ আৰু মই গম পালোঁ যে সঁচাকৈ এনে কোনো কাহিনী যোৱাকালি ৰাতি শুনোৱাই নাছিল। মই গম পালোঁ যে যিখন দোকানৰ কথা তাত প্ৰকাশ কৰিছিল সেইখন দোকান প্ৰায় 10 বছৰ আগতেই ভাঙি দিয়া হৈছে। কল্পনাই কয় যে এই কথা শুনি মই খুব অশান্তি বোধ কৰিলোঁ। কিয় কেৱল মই সেই কাহিনীটো শুনিছিলোঁ আৰু কাহিনীটোৰ ছোৱালীজনী কেৱল কিয় মই দেখা পালোঁ। এনেকুৱা ধৰণৰ হাজাৰটা প্ৰশ্ন কল্পনাৰ মনত উদয় হ'বলৈ ধৰে। আজিও কল্পনাই সেই কথা পাহৰাব পৰা নাই আৰু যেতিয়াই তাইৰ মনলৈ সেই ৰাতিৰ কথা আহে তাইৰ সমগ্ৰ শৰীৰ এতিয়াও শিহৰি উঠে।